হেল্ল' এভৰিৱান, মোৰ নতুন মিনি ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু কমেণ্ট এটা কৰিব নাপাহৰিব। আৰু এইফালে আমি বিয়ালৈ ওলাই ল'লোঁ, এইফালে ভণ্টি ছোৱালী আৰু এইফালে খুৰী আৰু এইফালে বাই আৰু আমাৰ ল'ৰা। আৰু এয়া আহি পিনে আমি বিয়া ঘৰ পাই গ'লোহি। আৰু আমি যাওঁতে মানে কইনা গা ধুব আনিছিলে আৰু এই অলপ টাইম বহাৰ পিছতে এয়া কইনা গা ধুৱাই আনিলে ৰভা তললৈ। আৰু এইফালে কইনা সজাই আছে গাভৰু ছোৱালীখিনিয়ে। পেণ্ডেলটো ইমান ধুনীয়াকৈ সজাইছে, চিম্পুল যদি মানে দেখিবলৈ ভাল লাগিছে নহয় জানো বাৰু। আৰু এইফালে কইনা সজা হৈ গ'ল আৰু এইপিনে আইসকলে নাচি আছে আৰু গান গাই আছে। বিয়া বুলিলে অলপ ফূৰ্তি ফাৰ্তা থাকে আৰু নহয় জানো। আৰু এয়া সকলোৱে লগ লাগি অলপ নাচিলে, কাৰণ ছোৱালী তোলন বিয়াতহে সকলোৱে ফূৰ্তি কৰিব পাৰে ন, এনেকুৱা কৰি ল'লে। আৰু এইফালে আমাৰ ভাত খাব হৈ গ'ল। এইফালে ইয়াক কচু মাছ এনেকৈ বনাইছিলে। চব্জিকেইখন কিন্তু খাই বহুত ভাল লাগিলে দেই। আৰু এয়া ঘৰলৈ বুলি ওলাই ল'লোঁ। অইন এটি ভিডিঅ'ৰ সৈতে পুনৰবাৰ লগ পাম। আজিলৈ সকলোকে বাই বাই।